নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ, একেবাৰে ইজি ৰেচিপি। আৰু এই ৰেচিপিবিধ বনাওঁতে মই একেবাৰেই তেল ব্যৱহাৰ নকৰোঁ। গতিকে বলকচোন কেনেদৰে বনাওঁ ভিডিঅ'টো চাই থাকক আৰম্ভণিৰ পৰা শেষলৈ। এয়া প্ৰথমতে মই বিলাহী কাটি লৈছোঁ। মই বিলাহী লৈছিলোঁ 4টা আৰু কণী লৈছোঁ 3টা আৰু পিঁয়াজ 2টা লৈছোঁ। বিলাহীখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে কণী 3টা সিজিবলৈ দিছোঁ। আৰু এই ৰেচিপিটো পনীৰৰে বনাব পাৰে, কিন্তু মই কণীৰে বনাইছোঁ। গতিকে এয়া চাই থাকক কেনেদৰে বনাওঁ। এয়া পিঁয়াজ কাটি ল'লোঁ সৰু সৰুকৈ আৰু এয়া কাটি ল'লোঁ জলকীয়া। পেষ্টটো কৰি ল'ব পাৰে জলকীয়াটো, কিন্তু মই কাটি দিছোঁ। আৰু এইফালে মোৰ কণী সিজি গৈছে। কণীকেইটাত ঠাণ্ডা হ'বলৈ দি এইফালে কেৰাহীটো বহাই দিছোঁ আৰু ইয়াতে দিছোঁ মই কেইটামান জিৰা। আৰু দেখিছেই মই তেল একেবাৰেই ব্যৱহাৰ কৰা নাই। আৰু পিঁয়াজখিনিও এনেদৰে দি দিছোঁ, জিৰাখিনি অকণমান ভজা হোৱাৰ পিছতে। আৰু এয়া মই নিমখ দিছোঁ অকণমান, পিঁয়াজখিনি মানে সিজিবলৈ বুলি, পমি যাবলৈ বুলি। আৰু এয়া দিলোঁ মই আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টখিনি অকণমান বেছিকৈ ভাজি ল'ব লাগিব। এইখিনি ধুনীয়াকৈ এনেদৰে ভজা হোৱাৰ পিছতে ইয়াতে মই যিমানবোৰ গুড়ি মছলা আছে, হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, কাশ্মীৰী মিৰ্চ, ৰেড চিলি, আটাইবোৰ এনেদৰে দি দিছোঁ। আৰু ইয়াতে এটা বেলেগ মছলা দিছোঁ, যিটো হৈছে পাও ভাজি মছলা বনালে দিয়া হয়, ভুৰ্জি মছলা বুলিও কয়। এগ ভুৰ্জি, পনীৰ ভুৰ্জি বনালে দিয়া হয় মছলাবিধ। দোকানত এভেইলেবল পোৱা যায়, গতিকে দি দিছোঁ, ভাল লাগে দিলে। ইয়াৰ পিছতে বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনিও পমি যাবলৈ বুলি মই নিমখ এড কৰিছোঁ সোৱাদ অনুসৰি। আৰু ইয়াৰ পিছতে সেইখিনি ভজা হোৱাৰ পিছত জলকীয়াখিনি দি দিছোঁ, কেঁচা জলকীয়াখিনি। আগতীয়াকৈ দিব লাগিছিলে, কিন্তু মই এতিয়া দিলোঁ। আৰু ইয়াৰ পিছতে এয়া দেখিছে কণীকেইটা হাফ বইল কৰিছোঁ মই, ইমান ভালদৰে বইল কৰা নাই। আৰু এনেদৰে বিলাহীৰ লগতে কণীকেইটা এনেদৰে ভাঙি দিছোঁ। আৰু এয়া আমাৰ হৈ গৈছে, খাবলৈ ৰেডি। বনাবলৈ একেবাৰে সময় কম লাগে। আৰু এয়া আপুনি পাও ভাজিৰ লগতে হওক, ৰুটিৰ লগতে হওক, ভাতৰ লগতে হওক পৰিৱেশন কৰিব পাৰে। এয়া আমাৰ ৰেডি। আশা কৰিলোঁ ৰেচিপিটো ভাল পালে আৰু আপোনালোকেও এনেদৰে ট্ৰাই কৰিব তেল ব্যৱহাৰ নকৰাকৈ বনাবলৈ। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ। আজিলৈ ধন্যবাদ সকলোকে।